ব্যক্তিয়ে সুপ্ৰিম কোৰ্টত কেছ কৰা বুলি আমি জানিছিলোঁ। কেছ কৰা জানাৰ পিছত প্লিডিং হৈ গ'ল, সকলোৰে পক্ষত আপোনাৰ কথা হৈ গ'ল। তাত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া পাৰ্টি, ষ্টেট গভৰ্ণমেণ্ট পাৰ্টি, ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া পাৰ্টি, এই গোটেই প্লিডিং হৈ যোৱাৰ পিছত তেওঁলোকৰ ফাইনেল হিয়াৰিঙৰ কাৰণে 27/7/2023 তাৰিখ ধাৰ্য কৰা হৈছে। আৰু তাত খুদ অনাৰেবল চিফ জাষ্টিছৰ কোৰ্টত আছে। 25/7/2023 তাৰিখে ফাইনেল হিয়াৰিঙৰ কাৰণে আছে। এতিয়া কোৰ্ট বন্ধ আছে। ততাতৈয়াকৈ এইখিনি দিয়াৰ মানেটো কি থাকিব পাৰে? তাৰমানে ব্যক্তিয়ে সুপ্ৰিম কোৰ্টত কেছ কৰা বুলি আমি জানিছিলোঁ। কেছ কৰা জানাৰ পিছত প্লিডিং হৈ গ'ল, সকলোৰে পক্ষত আপোনাৰ কথা হৈ গ'ল। তাত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া পাৰ্টি, ষ্টেট গভৰ্ণমেণ্ট পাৰ্টি, ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া পাৰ্টি, এই গোটেই প্লিডিং হৈ যোৱাৰ পিছত তেওঁলোকৰ ফাইনেল হিয়াৰিঙৰ কাৰণে 27/7/2023 তাৰিখ ধাৰ্য কৰা হৈছে। আৰু তাত খুদ অনাৰেবল চিফ জাষ্টিছৰ কোৰ্টত আছে। 25/7/2023 তাৰিখে ফাইনেল হিয়াৰিঙৰ কাৰণে আছে। এতিয়া কোৰ্ট বন্ধ আছে। ততাতৈয়াকৈ এইখিনি দিয়াৰ মানেটো কি থাকিব পাৰে?